স্বৰচিত কবিতা অজ্ঞান হেনচন। বন্ধৰ দিনবোৰ কিবা চেডেলি ফেডেলি হ'ল। কি ৰবিবাৰ কি শনিবাৰ, জিৰণিৰ দিন বুলি আদৰ পোৱা দেওবাৰটোৰ গপচ নোহোৱা হ'ল। মুক্ত গগনৰ শ্ৰেষ্ঠ জীৱ বুলি ফিটাং মৰা মানুহ আজি গৃহবন্দী হ'ল। প্ৰযুক্তিৰ দম্ভত থকা ৰঙাচিন ধৰাশায়ী হ'ল। ধনজ্জন বুলি আমেৰিকাৰো খ্যাতি কমি গ'ল। চিকিৎসাৰ অহংকাৰত ডুবি থকা ইটালী চকুত প্লাৱন হ'ল। সঁচাকৈ সময়, তুমি গানৰ পিছত হুমুনিয়াহ হোৱা। আকাশক কলংকিত কৰি ধৰ্ষণ কৰা সতীত্বক, অহংকাৰক হত্যা কৰি শিক্ষা দিয়া মানুহক, প্ৰৱৰ্তন কৰা নতুন মানৱতাক, মতিভ্ৰষ্টতাক লুণ্ঠন কৰি দিব পাৰা মোকলাই সত্যক। তথাপি তোমাৰ হাতত জিলিকি ৰয় চিগাৰেট যেন এটি স্ফুলিংগ, বুকুত নিদিয়াকৈ ছাই হৈ যায় কলিজা। এতিয়া তুমিও খেলিবা এখন নতুন খেল, ৰাজনীতিৰ, অৰ্থনীতি, সমাজনীতিৰ। মানুহ আভুৱা হ'ব, টকাত বিক্ৰী হ'ব মানুহ। আকৌ হত্যা, লুণ্ঠন, ঠগবাজ, অন্ধবিশ্বাস, কেওফালে অন্ধকাৰ। আহ মানৱতা, তুমি আকৌ উঠিবা হিংসা আৰু প্ৰবল বানত।